নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনাক মুক্ত কথালৈ। অসমৰ কৃষকসকলৰ বাবে আহিছে এটা অতি ভাল খবৰ। অসমৰ নতুনকৈ যিগৰাকী কৃষিমন্ত্ৰী হৈছে পীযুষ হাজৰিকাই এটা অতি ভাল খবৰ দিছে কৃষকসকলৰ বাবে। সেই ভাল খবৰটো হৈছে যিসকল PM কিষাণৰ ধন যিসকলে লাভ কৰে, অৰ্থাৎ PM কিষাণৰ কিস্তি লাভ কৰে বা নতুনকৈ যিসকলে PM কিষাণৰ বাবে আবেদন কৰিব বিচাৰিছে, লগতে কৃষকসকলৰ ৰিলেটেড মানে সংযোগ থকা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ তেওঁ দিছে। আমি সেই গোটেই খবৰকেইটা আপোনালোকক জনাম। লগতে PM কিষাণৰ 23 নম্বৰ কিস্তিটো অৰ্থাৎ 22 নম্বৰ কিস্তিটো আপোনালোকে মাৰ্চ মাহত লাভ কৰিছিলে 13 মাৰ্চত। এতিয়া 23 নম্বৰ কিস্তিৰ ধন সোমাব লগা হৈ আছে আৰু 23 নম্বৰ কিস্তিৰ ধন কোন তাৰিখে সোমাব আৰু কি কাম নকৰাৰ ফলত আপুনি 23 নম্বৰ কিস্তিটো নাপায় আৰু কি কাম কৰি থৈ দিলে আপুনি 23 নম্বৰ কিস্তিটো লাভ কৰিব, সেই গোটেই কথাখিনি A to Z আপোনাক ডিটেইলছত জনাবৰ কাৰণে চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে এনেধৰণৰ যিসমূহ কেন্দ্ৰীয় চৰকাৰ হওক বা অসম চৰকাৰৰ যিসমূহ আমাৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে স্কিম আছে সেই আঁচনিসমূহৰ প্ৰতিটো খবৰ সত্য খবৰ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। মই এনেই আপোনালোকক কিছুমান ভিডিঅ' বনাই পেলাই মিছা কথা কৈ পেলাই মানে টাইম পাছ কৰি নাথাকোঁ। আপোনালোকক ইয়াতে প্ৰমাণে আছে দিছে। পীযুষ হাজৰিকাই আজি ফেচবুকত এইটো লিখিছে। তেওঁ লিখি পেলাই এখন মিটিং হৈ গৈছে কৃষকসকলৰ সুবিধাৰ্থে। যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে সেই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত এখন ডাঙৰ মিটিং কৰিছে আৰু অনাগত দিনত কি কি তেওঁ সিদ্ধান্ত ল'ব সেই গোটেইখিনি কথা জনাইছে। আমি গোটেইখিনি কথা জানিবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে চাওক, আজি কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া তথা বিভাগীয় কৰ্তৃপক্ষৰ উপস্থিতিত এখন বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। আজিৰ এই বৈঠকত PM কিষাণ আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ দৰে কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ তথা কৃষক বন্ধুসকলৰ উৎপাদন আৰু আয় ঊৰ্ধ্বগামী কৰাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে অৰ্থাৎ আলোচনা কৰে। ইয়াতে স্পষ্টকৈ কৈছে যে PM কিষাণ আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ বিষয়ে আৰু এটা অন্য ভিতৰত জানিম। আমি আজি PM কিষাণৰ ওপৰত আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যে PM কিষাণৰ আপোনালোক সকলোৱে মনত এটাই ভাৱ হৈছে যে PM কিষাণৰ 23 নম্বৰ কিস্তিটো অৰ্থাৎ 2000 টকাটো কেতিয়া সোমাব সেইটো মই জনাই আছোঁ। তাৰ আগতে আপোনালোকে প্ৰথম কেইটামান কথা জানি লওক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন। মই প্ৰথমে যোনসকলে এতিয়ালৈকে PM কিষাণৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই বা নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকক অতি চমুকৈ কথাখিনি কৈ থৈ দিওঁ। প্ৰথম কথা হ'ল আধাৰ কাৰ্ডখন লাগিব আপোনাক, ভূমিৰ নথি অৰ্থাৎ আপোনাৰ নামত যে মাটি আছে সেই মাটি থকা কাগজখন লাগিব, দলিল হওক ৰচিদ হওক যি আৰু সেই খাজানা দিয়া কাগজখন হওক, সেই গোটেই কাগজখন আপোনাক কি লাগিব আপোনাৰ নামত থকা হ'ব লাগিব। লগতে এটা বেংক একাউণ্ট লাগিব। বেংক একাউণ্টৰ লগতে আপোনাক এটা মোবাইল নম্বৰৰ প্ৰয়োজন হ'ব মানে আপডেটসমূহ আহি থাকিবৰ কাৰণে, আৰু এখন পাছপৰ্ট আকাৰৰ ফটো। এই পাঁচটা ডকুমেণ্টছে প্ৰয়োজন হ'ব। ইয়াতছে আৰু বেছি ডকুমেণ্টছৰ প্ৰয়োজন নাই, একো চিন্তা কৰিব নালাগে। তাৰ কাৰণে আপোনালোকে কি কৰিব, ওচৰৰ আপোনালোকৰ হয়তো CSP চেণ্টাৰ আছে অৰ্থাৎ এই যে অনলাইন কামবিলাক য'ত হয় সেই অনলাইন কামবিলাক য'ত হোৱা কেন্দ্ৰত গৈ পেলাই আপুনি এই ডকুমেণ্টছখিনি লৈ গৈ পেলাই তাত দিলে তেওঁলোকে কি কৰিব পাৰে, তাতে আপোনাক নতুনকৈ PM কিষাণৰ কাৰণে আবেদন কৰি দিব। এতিয়া কথাটো হ'ল যে PM কিষাণ সন্মান নিধিৰ EKYC কেনেকৈ কৰিব, অৰ্থাৎ ইয়াতে মিটিঙত সেইবিলাক কথা আলোচনা কৰা হৈছে বা আপুনি আলোচনা কৰিলেও তেওঁলোকে ভিতৰকৈ কি কথা পাতিছে সেইটো পিছৰ কথা, কিন্তু আপুনি জানি থোৱাটো ইম্পৰ্টেণ্ট যে 23 নম্বৰ কিস্তিটো লাভ কৰিবলৈ হ'লে আপুনি EKYCটো কৰি থ'ব লাগিব। অৰ্থাৎ এটা বেংক একাউণ্টত এতিয়া আপোনালোকে ভাবিব কিমান আৰু EKYC কৰি থাকিম। EKYC মানে আপুনি যিহেতু পইচাটো 4 মাহৰ মূৰে মূৰে আহে, 6000 টকা 3টা কিস্তিত দিয়া হয়, 2000কৈ 12টা মাহত 4 মাহৰ মূৰে মূৰে পইচাটো আহে। আৰু আজিকালি বেংকসমূহত আগৰ কথা বেলেগ আছিলে, কিন্তু আজিকালি বেংকসমূহত কি হয়, এটা 1 মাহ বা 15 দিনতকৈ বেছি যদি আপুনি সময় পাৰ হৈ যায় সেই বেংকটোৰ লগত যদি ট্ৰানজেকশ্যন নকৰে মানে পইচাৰ আদান প্ৰদান যদি কৰি নাথাকে, তেতিয়াহ'লে কি হৈ যায় আপোনাৰ KYCটো মানে বিফল হৈ যায়। আকৌ পুনৰ KYC কৰিব লাগে। অৰ্থাৎ আপুনি মানুহজন জীয়াই আছেনে নাই, আপুনি আচল মানুহজন যিজনৰ বেংক একাউণ্ট খুলিছিলে সেই মানুহজন হয়নে নহয় তাৰ কাৰণে বেংকে সেইসমূহ পৰীক্ষা কৰি থাকে। ঠিক সেইদৰে EKYCও PM কিষাণৰ কাৰণে কৰিব লাগিব। কাৰণ কৃষকজন যদি মানে তেওঁ মৃত্যু হৈছে বা তেওঁ কিবা মানে ধৰি লওক ফেক ডকুমেণ্টছ দি পেলাই তেওঁ কি কৰিছিলে PM কিষাণৰ ধন মোকলাই লৈছিলে, পিছত ধৰা পৰিলে, সেই গোটেই কথাবিলাক জানিবৰ কাৰণে চৰকাৰে PM কিষাণৰ ধন লাভ কৰিবৰ কাৰণে EKYCটো বাধ্যতামূলক কৰিছে। সেইকাৰণে প্ৰতিটো কিস্তি অহাৰ আগমুহূৰ্তত এতিয়া আপোনালোকৰ 23rd অৰ্থাৎ
23তম কিস্তিটো আহিবলৈ যেহেতু সময় হৈছে তাৰ আগতে আপুনি এই KYC-টো কৰি লওক এই KYC-টো কৰিবলৈ হ'লে আপুনি একো কৰিব নালাগে আপুনি অফিচিয়েল PM কিষাণ পৰ্টেল বা আপোনাৰ ওচৰত যি CSP চেণ্টাৰ আছে আপুনি যদি গুগলত চাৰ্চ কৰে pmkishan.gov.in বুলি তেতিয়াও তাত গৈ কৰিব পাৰিব কিন্তু তাত আপোনাৰ যেহেতু আধাৰ কাৰ্ড দিব পাৰিব কিন্তু আপুনি বায়োমেট্ৰিক যেটো পৰীক্ষা দিব লাগে অৰ্থাৎ ফিংগাৰপ্ৰিন্ট দিব লাগিব বা ফেস আইডি আপুনি প্ৰুফ কৰিব লাগিব হেতুটো নহব সেইকাৰণে আপুনি এইবিলাক ঘৰত কৰাতকৈ ধুনীয়াকৈ ওচৰত CSP চেণ্টাৰত যাব গৈ পেলাই তাত গৈ সেই ল'ৰাজনক ক'লে হ'ল যে মোক PM কিষাণৰ KYC-টো কৰি দিয়া আৰু তাত তেওঁলোকে ধুনীয়াকৈ কি কৰিব KYC কৰিব তাৰ কাৰণে আপোনাক একো প্ৰয়োজন নাই আপোনাক খালি আধাৰ নম্বৰটো লাগিব আৰু আপুনি নিজে উপস্থিত থাকি বায়োমেট্ৰিক ভেৰিফিকেশ্যনটো কৰি দিলে আপোনাৰ KYC সম্পূৰ্ণ হৈ যাব এইটো একো ডাঙৰ কাম নহয় একদম সহজতে হৈ যাব তাৰপিছত KYC-টো কমপ্লিট হোৱাৰ পিছত আপুনি এতিয়াই লগত চেক কৰিব যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ স্থিতি মানে আপুনি প্ৰধানমন্ত্ৰীৰ যি কিষাণ সন্মান নিধি আছে কৃষকসকলৰ যেটো পইচা সেই পইচাটোৰ পোৱাৰ কাৰণে আপুনি যোগ্য হৈ আছে নে নাই আপুনি বেনিফিচিয়াৰী লিষ্টত আপুনি হিতাধিকাৰী লিষ্টত আপুনি আছে নে নাই আপোনাৰ নামটো আছে নে নাই সেই গোটেইখিনি চাবৰ কাৰণে আপুনি তাৰ পিছতে pmkishan.gov.in পৰ্টেলত যাব নো ইয়ৰ ষ্টেটাছত ক্লিক কৰিব নো ইয়ৰ ষ্টেটাছত ক্লিক কৰাৰ পিছত এতিয়া আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আপোনাকটো এটা কিষাণ আইডি দিছে সেই কিষাণ আইডিটো আপুনি ইয়াত বহাই দিব বহাই দিয়াৰ লগে লগে আপুনি আপোনাৰ ষ্টেটাসটো জানিব পাৰিব মই ধুনীয়াকৈ দেখাই দি আছো আপোনালোকে 1 মিনিট সময় ওয়েট কৰক PM কিষাণ সন্মান নিধি বুলি সাৰ্চ কৰিব গুগলত সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ ফ্ৰণ্টত পৰ্টেল এটা খোল খাব এই পৰ্টেলটোত আপুনি ইয়াতে চাওক নো ইয়ৰ ষ্টেটাছত আপোনাৰ এণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু কেপচা কোড ইয়াত যেটো কোড দিয়া হৈ আছে সেই কোডটো এই কোডটো আপুনি ইয়াত বহাই দিয়াৰ পিছত গেট OTP পাব গেট OTP কৰাৰ লগে লগে আপুনি আপোনাৰ নামটো ওলাই যাব যে আপুনি PM কিষাণৰ ধন পাবৰ কাৰণে যোগ্য হৈ আছে নে নাই এণ্টাৰ ইয়ৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ অৰ্থাৎ PM কিষাণৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেতু দিব তাৰপিছত কেপচা কোডটো বহাই দিব গেট OTP কৰিব আপুনি পাই যাব যদি হেতু আপুনি নাজানে আপোনাৰ ল'ৰা ছোৱালী কাবাক মোবাইল জনা ল'ৰা ছোৱালীক খুটিলে তেওঁলোকে ধুনীয়াকৈ এটো দেখাই দিব পাৰিব এটো কাৰণে আকৌ কম্পিউটাৰ দোকানত গৈ চোৱাৰ কোনো প্ৰয়োজন নাই কিন্তু KYC-টো কৰিবৰ কাৰণে আপুনি কম্পিউটাৰ দোকানত মানে CSP চেণ্টাৰত যাব লগা হ'ব পাৰে কাৰণ আপুনি হেতু কথা বায়োমেট্ৰিক যেটো ভেৰিফিকেশ্যন হেতু আপোনাৰ হাতত নাথাকিব এটা কথাটো হ'ল যে শেষত মূল কথাটো আহিছো 23তম কিস্তিটো কেতিয়া আহিব 23তম কিস্তিটো কেতিয়া আহিব মই হেতু আপোনালোকক এনালাইসিস কৰি দেখাই দিছো লাষ্ট যেতিয়া আপোনালোকক পইচা দিছিলে 13 মাৰ্চত দিছিলে ঠিক আছে 13 মাৰ্চত দিছিলে প্ৰতিটো PM কিষাণৰ কিস্তি 4 মাহৰ মূৰে মূৰে দিয়ে অৰ্থাৎ মাৰ্চৰ পৰা এপ্ৰিলৰ পৰা মে'ৰ পৰা জুন এমাহ দুমাহ তিনিমাহ জুন তাৰপিছত জুলাই ঠিক আছে মানে জুনৰ 13 মাৰ্চৰ পৰা জুলাই 13 জুলাইৰ ভিতৰত এটো হৈছে জুন এই সময়খিনিতে আপুনি PM কিষাণৰ যেটো কিস্তিত লাভ কৰিবলৈ সক্ষম হ'ব এটো ফাইনেল ডেটটো আহা নাই যদিও এতিয়াও চৰকাৰে ঘোষণা কৰা নাই যদিও সকলো ধৰণৰ যিসমূহ পৰ্টেল আছে ৱেবছাইট আছে বা এনেকুৱা ধৰণৰ আঁচনি ৰিলেটেড যিসকলে কাম কৰি থাকে আমি সেই সকলৰ পৰা গম পাইছো যে জুন মাহৰ 13 তাৰিখৰ পৰা জুলাই মাহৰ 13 তাৰিখৰ ভিতৰত এই মাহটোৰ ভিতৰতে আপোনালোকৰ PM কিষাণৰ 23 নম্বৰ কিস্তিটো লাভ কৰিবলৈ সক্ষম হ'ব তাৰ কাৰণে আপোনালোকে KYC কৰি ল'ব আৰু যিসকলে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে CSP চেণ্টাৰত গৈ এই মই যি ডকুমেণ্টখিনি দেখালো 5টা আপোনালোকক ডকুমেণ্ট দেখাইছো সেই 5খন ডকুমেণ্ট যদি আপুনি আছে ধুনীয়াকৈ আপুনি গৈ CSP চেণ্টাৰত গৈ এইটো আপুনি এপ্লাই কৰিব কাৰণ চৰকাৰৰ ধন হয় আঁচনিৰ ধন হয় সেই আঁচনিৰ বেনিফিটটো লাভ কৰক ঘৰতে বহি পেলাই মানে এৰাহতে বা নকৰোঁতে এনেকুৱা নিচিনা এটা ভাব লৈ পেলাই থকাতকৈ চৰকাৰে 6000 টকাকৈ দি আছে কি লোকচান আছে আপোনাৰ আপুনি গৈ পেলাই 50 টকা 100 টকা খৰচ কৰি পেলাই এপ্লাই কৰি দিয়ক এপ্লাই কৰি দিলে আপুনি সেই 2000 টকা এটা বা বছৰটোত 6000 টকা এটা পাব ঠিক আছে এটো আছিল ভিডিওটোৰ মূল কথা পৰৱৰ্তী ভিডিওত পুনৰ লগ পাই আছো তাৰ কাৰণে এনে ধৰণৰ ইম্পৰ্টেন্ট আপডেটসমূহ পাই থাকিবৰ কাৰণে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে যেতিয়া ভিডিও দিওঁ আপোনালোকে আপডেট
লগত পাই যায়। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আপোনাক ধন্যবাদ জনাইছোঁ।